হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? চবকে ভালে আছে আজি ঘৰত ঘৰ পৰিয়ালত। ৰাতিপুৱা হৈছে চাহ খাব ওলাইছোঁ। ৰাতিপুৱা চাহ খাই আছোঁ নিমকি লগতে। চাহ খালোঁ ইয়াত নিমকি লগত চাহ খাই আছোঁ। আচলতে ৰাতিপুৱা 7:40 সময় হৈছে। এয়া চাহ খাব ওলাইছোঁ, চাহ খাই আছোঁ জানো চাহ। আৰু বাবুটো উঠাই নাই, শুই আছে। খালি ভাতটো হ'ল চাগে, কামত যাব লাগিব সেইকাৰণে ৰাতিপুৱাই ভাত বনাওঁ। টিফিন লৈ যাম মই কামতে। চব্জি বনাই আছে, টিফিনৰ চব্জি, দুপৰীয়া চব্জি। এফালে কি কাটিছে? বিন, আলু, মটৰ, ফুলকবি, তেল গৰম হৈ আছে, দালি হৈ গ'ল। এতিয়ালৈকে এইয়া উঠাই নাই চা। 8টা বাজিলতে উঠিব হোৱাই নাই। জল্দি উঠ, জল্দি উঠ। মোৰ টিফিন ৰেডি হৈ গ'ল। এইটো টিফিন, ভাত বান্ধিছোঁ ইয়াতে দালি, ভাতৰ লগত ভাজি দিছে, দালিটো সোমাই লৈছোঁ। তাৰপিছতে এই হ'ল হেণ্ডগ্লোভছ, ৰাতি ঠাণ্ডা লাগিব কিন্তু ভৰাই লৈছোঁ। টুপিটো এতিয়া অলপ পিন্ধি যাওঁ। এইটো হৈছে মোৰ দোকানৰ বস্তু, হেৰি দোকান। ৰেডি হৈ ভৰাই লৈছোঁ, গামোচাটো লৈ লৈছোঁ ভিতৰতে এনেকৈ টুপিটো ওপৰত লৈ লৈছোঁ। ৰেডি হৈ গ'ল, এতিয়া কামত যাব লাগে। মোৰ বাইকৰ চাবিটো ইয়াতে আছে, মুখতে আছে বাইকৰ চাবিটো। ওলালেও কামত যাবৰ কাৰণে বস্তু চব ৰেডি হৈ গ'ল, কামত যাওঁ অলপ। জয় মাতাজী, জয় মাতাজী, হৰি ওম নমঃ শিৱায়। কামত যাব ওলাইছোঁ, ভালকৈ যাওক, ভালে ঘূৰি আনক।